নমস্কাৰ, পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ। আজি প্ৰশ্ন উত্তৰসমূহৰ বিষয় হৈছে স্বাধীনোত্তৰ কালৰ অসমৰ ইতিহাস সম্পৰ্কে। প্ৰথম প্ৰশ্ন, অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 15 আগষ্ট 1985 চন। 2. অসম চুক্তিৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰাজীৱ গান্ধী। 3. 1985 চনত অসমত কোনটো দল শাসনলৈ আহিছিল? ইয়াৰ শুদ্ধ উত্তৰ অসম গণ পৰিষদ। 4. অসম চুক্তিৰ বাবে কোনটো তেল শোধনাগাৰ স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে নুমলীগড় তেল শোধনাগাৰ। 5. অসম আন্দোলন কোন চনত আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1979 চনত। 6 নম্বৰ প্ৰশ্ন, অসম ছাত্ৰ সন্থাৰ দ্বাৰা আৰম্ভ কৰা বিদেশী বিৰোধী অভিযানৰ কোনে নেতৃত্ব দিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে প্ৰফুল্ল কুমাৰ মহন্তই। মিজোৰামক কেতিয়া অসমৰ পৰা পৃথক কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1972 চনত। 8 নম্বৰ প্ৰশ্ন, অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? শুদ্ধ উত্তৰ শৰৎচন্দ্ৰ সিংহ। উত্তৰ পূব সীমান্তৰ ৰেলৱে কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1958 চনত। 1963 চনত কোনখন ৰাজ্য অসমৰ পৰা পৃথক কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে নাগালেণ্ড। 11 নম্বৰ প্ৰশ্ন, ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিখ্যাত সংগ্ৰামী ৰাণী গাইদুলা কোন জনজাতিৰ আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে নগা জনজাতিৰ। সদৌ বড়ো ছাত্ৰ সন্থা কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1967 চনত। অসম লোকসেৱা আয়োগৰ নিয়মাৱলী কোন বছৰত কাৰ্যকৰী হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ 1951 চনত। গুৱাহাটী বিশ্ববিদ্যালয় কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে 1948 চনত। 15 নম্বৰ প্ৰশ্ন, অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন আছিল? শুদ্ধ উত্তৰ বিষ্ণুৰাম মেধি। ইয়াৰ পিছৰ প্ৰশ্ন, অসমত কোন চনত লোকপিয়ল কৰা হোৱা নাছিল? শুদ্ধ উত্তৰ 1981 চনত। 17 নম্বৰ প্ৰশ্ন, অসম ভাৰতৰ এখন সাংবিধানিক ৰাজ্য হিচাপে কেতিয়া পৰিগণিত হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1950 চনৰ পৰা। কোন চনত অসম ভাষা বিধেয়ক গৃহীত হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1960 চনত। অসম চুক্তিৰ ফলস্বৰূপে কোনটো সাংস্কৃতিক প্ৰতিষ্ঠানৰ জন্ম হৈছিল? শুদ্ধ উত্তৰ হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। আজি অন্তিম প্ৰশ্নটো হৈছে অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰাৰ বাবে গঠন কৰা কমিটিখনৰ নেতৃত্ব কাক প্ৰদান কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ ন্যায়াধীশ BK শৰ্মা। আজি প্ৰশ্নোত্তৰ শিতানত ইমানেই প্ৰশ্ন আছিল। পুনৰ অন্য এটা খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।